বন্ধু বান্ধৱীসকল, আপোনালোকক অসম জিকে ভাৰ্চিটি চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই জিকে শিতানত অসমৰ কোনে কি বিষয়ত সৰ্বপ্ৰথম আছিল সেই সম্পৰ্কে অতি গুৰুত্বপূৰ্ণ 15টা প্ৰশ্নোত্তৰ লৈ আহিছোঁ। আশা ৰাখিলোঁ আপোনালোকে এই প্ৰশ্নোত্তৰকেইটা ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব। প্ৰশ্ন 1, অসমৰ সৰ্বপ্ৰথম স্নাতক কোন? ইয়াৰ উত্তৰটো হ'ব আনন্দৰাম বৰুৱা। প্ৰশ্ন 2, অসমৰ সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন? ইয়াৰ উত্তৰটো হ'ব ফখৰুদ্দিন আলি আহমেদ। প্ৰশ্ন 3, অসমৰ সৰ্বপ্ৰথম অসমীয়া চাহ খেতিয়ক কোন? ইয়াৰ উত্তৰটো হ'ল মণিৰাম দেৱান। প্ৰশ্ন 4, অসমৰ সৰ্বপ্ৰথম অসমীয়া মহিলা পাইলট কোন আছিল? অসমৰ সৰ্বপ্ৰথম অসমীয়া মহিলা পাইলট আছিল ধীৰা হাজৰিকা। প্ৰশ্ন 5, অসমৰ সৰ্বপ্ৰথম PhD ডিগ্ৰীধাৰী ব্যক্তি কোন? উত্তৰটো হ'ল মইদুল ইছলাম বৰা। প্ৰশ্ন 6, অসমৰ সৰ্বপ্ৰথম অসমীয়া বোলছবি নিৰ্মাতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ছবিখনৰ নাম আছিল জয়মতী। প্ৰশ্ন 7, সৰ্বপ্ৰথম কোনজন অসমীয়াই ইণ্ডিয়ান চিভিল চাৰ্ভিচ মানে ICS পৰীক্ষা পাছ কৰে? উত্তৰ আনন্দৰাম বৰুৱাই। প্ৰশ্ন 8, অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছৈয়দা আনোৱাৰা তাইমুৰ। প্ৰশ্ন 9, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্যগৰাকী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ। দহ নম্বৰ প্ৰশ্নটো হ'ল অসমৰ সৰ্বপ্ৰথম অসমীয়া অভিযন্তা কোন আছিল? মানে অসমৰ সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বলি নাৰায়ণ বৰা। প্ৰশ্ন 11, সৰ্বপ্ৰথম অসমীয়া শ্বহীদ কোন আছিল? ইয়াৰ উত্তৰটো হ'ব পিয়লি ফুকন, অৰ্থাৎ পিয়লি ফুকন আছিল সৰ্বপ্ৰথম অসমীয়া শ্বহীদ। প্ৰশ্ন 12, সৰ্বপ্ৰথম অসমীয়া ভাষাৰ ডক্টৰেট কোন আছিল? অৰ্থাৎ অসমীয়া লেংগুৱেজত কোনে প্ৰথমতে PhD কৰিছিল? ইয়াৰ এনচাৰটো হ'ব বাণীকান্ত কাকতি। যিহেতু তেখেতে PhD ডিগ্ৰী কৰিছিল, গতিকে আমি তেখেতক ডক্টৰ বাণীকান্ত কাকতিহে ক'ম। প্ৰশ্ন 13, কোনজন সাহিত্যিকে সৰ্বপ্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰাই আৰু তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1955 চনত। প্ৰশ্ন 14, সৰ্বপ্ৰথম অসমীয়া নাট্যকাৰ কোন আছিল? উত্তৰ সৰ্বপ্ৰথম অসমীয়া নাট্যকাৰ আছিল ব্ৰজনাথ শৰ্মা। 15 তথা অন্তিমটো প্ৰশ্ন হ'ল সৰ্বপ্ৰথম অসমীয়া গদ্য লেখক কোন আছিল? উত্তৰটো হ'ল ভট্টদেৱ। বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ জিকে শিতানৰ অতি গুৰুত্বপূৰ্ণ 15টা প্ৰশ্নোত্তৰ। প্ৰশ্নকেইটা কেনে পালে কমেণ্টত জনাবচোন আৰু যদি ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালৈ প্ৰশ্ন, আমি সকলোৱে জানো যে শৰাইঘাট দলংখন হ'ল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন দলং। এতিয়া প্ৰশ্নটো হ'ল এই দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? আপুনি নিশ্চয় ইয়াৰ উত্তৰটো জানে। উত্তৰটো জানিলে কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ।